আপোনালোকে বাৰু বইল শাক খায়নে? মই আজি বনাম মানিমুনি, ইয়াত খুতুৰা মিচ আছে আৰু পালেঙৰ পাত কেইখিলামান। এনেকৈ মাছ কেইপিচ ফ্ৰাই কৰি মাছৰ মাথা দুপিচ মই এয়া বইল শাকতে দি দিম। খায়ো বহুত সোৱাদ লাগে এনেকৈ বইল বনালে। দুপৰীয়া পুখুৰীতে ধৰা গৰৈ মাছ কেইটামানো জীয়াই থোৱা আছে। আজি যিহেতু শিৱৰাত্ৰি আৰম্ভ হৈছে, ছোৱালীয়েও নাখায়, ল'ৰাও মামায়েকৰ ঘৰলৈ গ'ল। দুটামান গৰৈ মাছ মই মালে দি পঠিয়ালোঁ। সকলোকে শিৱৰাত্ৰি শুভেচ্ছা জনালোঁ। মই শিৱৰাত্ৰি কাইলৈ মন্দিৰলৈও যাম বাৰু। আজিও ধূপ চাকি দিছোঁ, কিন্তু মই ব্ৰত কৰা নাই, মাছ খাম। আহকচোন, মাছ আৰু বইল বনাওঁ। একদম বনি আছে আৰু দেই বইলটো। ধুনীয়াকৈ উতলি আছে বইল শাক। এইফালে মাছটো ফ্ৰাই কৰি আছোঁ, বইল শাকত দি দিম। এইবোৰ গোটেই ঘুগুলা মুগুলা পৰি গৈছে, জুই আৰু ভাপত মানে উৰি গৈ। বইল শাক, মানিমুনি, বিলাহী, আলু আৰু মাছৰ মাথা, ফ্ৰাই মাছ, ভাত। আৰু এইফালে ছোৱালীৰ নিৰামিষ ভোজী বইল শাক, মাছ নিদিয়া কাঢ়ি থৈছিলোঁ, আৰু এতিয়া গুটি আলু ভাজি। শিৱৰাত্ৰি বুলি হয় নহয়, ভাজি। ল'ৰাটো নাই, মমায়েকৰ ঘৰলৈ গ'ল। এতিয়া মই যিটো পাৰোঁ খাওঁ, নোৱাৰাটো থাকিব আৰু। মাছৰ মাথা ভাল পোৱা মানে বিৰাট গৰম। কোনে কোনে বাৰু এনেকৈ বন শাক খাই ভাল পায়, মাছৰ লগত বইল খাই ভাল পায়, জনাব দেই। এইটো গুটি আলু এনেকুৱা টেষ্ট কৈছোঁ নহয়, গুটি আলু বেলেগ টেষ্ট। মাছৰ ফিচা আৰু মাছৰ মাথা খাই ভাল পোৱা মানুহ, বন শাক বইল কৰি খাব, শৰীৰত জোৰ পাব। গতিকে আমিও খাই লওঁ এতিয়া। বাই বাই।